ৰাজ্যৰ শিক্ষা বিভাগৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে 15 মাৰ্চৰ পৰা SSLC আৰু HS এক্সামসমূহ অনুষ্ঠিত হ'ব। এটা পৰীক্ষা সন্দৰ্ভত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষা বিভাগৰ তৰফৰ পৰা অৰ্থাৎ ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা 7 মাৰ্চ তাৰিখে এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। পৰীক্ষা সন্দৰ্ভত প্ৰকাশ পাই গুৰুত্বপূৰ্ণ নটিচখন হৈছে যে 2022 বৰ্ষৰ যি SSLC আৰু আছাম হায়াৰ মাদ্ৰাছা এক্সামৰ থিয়ৰী এক্সামটো অৰ্থাৎ আপোনালোকৰ যিটো থিয়ৰী এক্সামৰ যিসমূহ পেপাৰ সেই পেপাৰসমূহ নতুনকৈ ছেট কৰা নহয়। 2021 বৰ্ষৰ যিখিনি পেপাৰ আছিল সেই পেপাৰখিনিকে আৰু এনচাৰ বুকলেটখিনিকে ইউজ কৰা হ'ব। বিশেষকৈ কৰোণাৰ ক্ষেত্ৰত 2021 চনৰ যিসমূহ পৰীক্ষা সেই পৰীক্ষাসমূহ বাতিল কৰা হয়, যাৰ ফলস্বৰূপে সেই পেপাৰসমূহ আনইউটিলাইজ হৈ ৰয়। গতিকে এই পেপাৰসমূহকে পুনৰ এইবাৰ পৰীক্ষাৰ বাবে ইউজ কৰা হ'ব। শিক্ষা বিভাগৰ তৰফৰ পৰাই এইখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আজি প্ৰকাশ পাইছে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ছেক্ৰেটেৰীৰ তৰফৰ পৰা। গতিকে আপোনালোকৰ লগত পৰীক্ষাৰ লগত যদি গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।